পথাৰত ভুই ৰুই মুখৰ গোটেই অৱস্থা নোহোৱা হৈ গ'ল। তাৰ বাবে ভাবিলোঁ আজি অকণমান মুখখনৰ যত্নই লওঁ। এয়া মই দালি 2 চামুচ, 2 চামুচ চাউল আৰু আলু 2 চকল 3 চকলমান এনেদৰে কাটি পেলানি খুব ধুনীয়াকৈ মিক্সিত এটা পেষ্ট বনাই ল'লোঁ। আৰু পেষ্টটো বনাই লৈ পেলানি দেখিছে নহয়, এনেকুৱা ধৰণে এটা পেষ্ট বনাই ল'লোঁ। চাউলখিনি অকণমান দৰদৰীয়া নিচিনা হৈ থাকে, একো নাই, তথাপি অকণমান মোহাৰি মেলি দিলে বেছি ভালহে লাগে। আৰু এয়া মুখখনৰ অৱস্থা দেখিছে নহয় কেনেকুৱা হৈ গৈছে, আৰু উপায় নাই। আৰু সেয়েহে মুখখন মই চাফাকৈ ধুই আহি অকণমান মুচি পেলানি আৰু এতিয়া এনেদৰে মই মুখখনত লেপখিনি লগাবলৈ ধৰিলোঁ। চাউলৰ গুড়ি দিয়াৰ কাৰণে চাউল দিয়াৰ কাৰণে ইয়াতে অকণমান দৰদৰীয়া নিচিনা হয়, একো নাই। সেইখিনি যদি আপোনালোকে অকণমান মাছাজ কৰি দিব পাৰে তেতিয়াও অলপ ভালেই হয়। মই বাৰু মাছাজ কৰি এতিয়া থকা নাই, মোৰ অলপ কাম আছে, সেয়েহে মই এনেদৰে ডাইৰেক্ট লগাই গৈছোঁ। আৰু এনেদৰে আপোনালোকেও ঘৰতে বনাই লগাই চাব পাৰে, একেবাৰে কিনা সাদা ঘৰত থকা উপাদানেৰে। আৰু এতিয়া মুখখন অকণমান শুকাবলৈ ধৰিছে। লগোৱাটো ইমান ভাল হোৱা নাই, ব্ৰাছেদি লগোৱা নাইতো। শুকাওঁতে এনেদৰে মই আকৌ যাই পেলানি মুখখন ধুই দিলোঁ। 10-15 মিনিটমান ৰাখিলেই হৈ যায়। আৰু মুখখন ধুই দিয়াৰ পিছত আপোনালোকেতো গমে পাইছে, প্ৰথম দেখাতকৈ এতিয়া অকণমান হ'লেও ভাল হৈছে। আৰু একেদিনাইনো ক'ত হ'ব, সদায় অকণ অকণকৈ কৰিব লাগিব। আৰু লাষ্টত